ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে বহু কেইটা পদ মুকলি হৈছে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে 1 নম্বৰ পোষ্ট হৈছে হেল্থ এডুকেটৰ ইয়াৰে আপোনালোকৰ টোটাল ভেকেন্সি আছে 78টা ভেকেন্সি আছে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীত 40টা এসসি কেটেগৰীত 5টা এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে 8টা এসটিএইচৰ কাৰণে 4টা ওবিসি এমওবিসি ক্যান্ডিডেটৰ কাৰণে 20টা ৰিজাৰ্ভ ওবিসি এমওবিসি 3 টাইপৰ বা আদিবাসী কমিউনিটিৰ কাৰণে এটা ভেকেন্সি আছে এৰে 2 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ এসিস্ট্যান্ট বা একাউন্ট এসিস্ট্যান্ট কাম এলডিএ এৰে আপোনালোকৰ টোটাল ভেকেন্সি 72টা আছে এৰে আনৰিজাৰ্ভ কেটেগৰীত 34টা সি কেটেগৰীত 6টা এসটিপিত 7টা এসটিএইচত 4টা ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 18টা লগতে আদিবাসী টি ট্ৰাইবৰ ৰিজাৰ্ভৰ কাৰণে এটা ভেকেন্সি ৰাখা হৈছে বন্ধুসকল ইয়াৰে 3 নম্বৰ পোষ্ট হৈছে বেসিক হেল্থ ওয়াৰ্কাৰ ইয়াৰে আপোনালোকৰ টোটাল ভেকেন্সি 41টা আছে আনৰিজাৰ্ভ কেটেগৰীত 21টা লগতে এসসি কেটেগৰীৰ কাৰণে 3টা ভেকেন্সি আছে এসটিপি ক্যান্ডিডেট সকলৰ কাৰণে 4টা এসটিএইচ ক্যান্ডিডেট সকলৰ কাৰণে 2টা লগতে ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 14টা ভেকেন্সি আছে বন্ধুসকল যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 12 সেপ্টেম্বৰ 2025 তাৰিখৰ পৰা 21 সেপ্টেম্বৰ 2025 অৰ্থাৎ 21 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে অনলাইনটো উপলব্ধ হ'ব ওয়েবসাইট হৈছে www.dhs.assam.gov.in বন্ধুসকল গুগল ক্ৰমত আপোনালোকে সাৰ্চ কৰিব লাগিব সাৰ্চ কৰি আপোনালোকে অনলাইন জৰিয়তে আবেদন কৰিব পাৰিব বন্ধুসকল সেই পদকিনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে এডুকেশন কোৱালিফিকেশন হৈছে হেল্থ এডুকেটৰত যদি আপোনালোকে শিক্ষাগত অৰ্হতা যদি চাবলৈ যায় আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা লগতে 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব তেতিয়াহে আপোনালোকে সেই পদটিত আবেদন জনাব পাৰিব লগতে ইয়াৰে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14000 পৰা 70000 টকাৰ পৰ্যন্তলৈকে আপোনালোকে প্ৰতি মাহৰ দৰমহা পাব লগতে আপোনালোকৰ গ্ৰেড পে 1600 টকা আছে সকল ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ এসিস্ট্যান্ট বা আপোনালোকৰ এসিস্ট্যান্ট কাম এলডিএ হয় ইয়াৰে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন সেম হয় গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টস সায়েন্স কমাৰ্চ তে আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট কোন থাকিব লাগিব আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14000 পৰা 70000 টকাৰ পৰ্যন্তলৈকে তে আপোনালোকৰ 6200 টকা গ্ৰেড পে থাকিব 3 নম্বৰ পোষ্ট হৈছে বেসিক হেল্থ ওয়াৰ্কাৰ ইয়াৰো আপোনালোকৰ এডুকেশন কোৱালিফিকেশন সেম আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব লগতে 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা কোন থাকিব লাগিব আৰু আপোনালোকৰ পে স্কেল সেম হয় 14000 পৰা 70000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত পে স্কেল দিয়া হ'ব লগতে আপোনালোকৰ 5600 টকা গ্ৰেড পে থাকিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কোন আপোনালোকৰ ওচৰত থাকিব লাগিব বা যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কোন যদি এক্সপায়াৰ হৈছে বা যদি আপোনালোকৰ ৰিনিউৱেল ডেট গৈছে তেতিয়া হলে আপোনালোকে ৰিনিউৱেল কৰিব লাগিব বা আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব ডাইৰেক্টৰ অফ হেল্থ সায়েন্সৰ সেই পদকিনিত যদি আবেদন কৰিব বিচাৰে ইয়াৰে বয়সৰ সীমা দিয়া আছে আনৰিজাৰ্ভ কেটেগৰীত 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ মাজত হ'ব লাগিব লগতে ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 43 বছৰ বয়সৰ মাজত হ'ব লাগিব এসসি এসটি ক্যান্ডিডেট সকলৰ কাৰণে 18 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ পৰ্যন্তলৈকে আবেদন কৰিব পাৰিব লগতে পিডব্লিউডি ক্যান্ডিডেট যদি হয় যদিহে আপোনালোকে বিকলাঙ্গ হয় 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াত কোনো ধৰণৰ এপ্লিকেশনৰ ফিস দিব নালাগে ইয়াত টোটালি আপোনালোকে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াত আবেদন কৰিবলৈ হলে ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ মেন ওয়েবসাইটত আহিব লাগিব তাত গৈ আপোনালোকে ডাইৰেক্টলি অনলাইন জৰিয়তে আবেদন জনাব পাৰিব